নমস্কাৰ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। ইমান ঠাণ্ডা পৰিছে নহয় জানো? ঠাণ্ডাই কি কৰিছে, একদম হেৰেঙা কৰি পেলাইছে। ঠাণ্ডা এতিয়া যাব লাগিছিল, কিন্তু ঠাণ্ডা বেছিহে পৰিছে। আৰু ঠাণ্ডাই কি কৰিছে, আমাৰ স্কিনখন একদম সেমেকা কৰি পেলাইছে। না গ্ল' আছে, না ব্ৰাইটনিং আছে। তো স্কিনখন অকণমান কেয়াৰ কৰিব লাগিব, কিয়নো স্কিনখন ভালে থাকিলেহে আপুনি আইনাখন চাই ভাল পাব। আৰু আপুনি আইনাখন চাই ভাল পালে কি হ'ব, আপোনাৰ হাঁহিব মন যাব। আৰু আপোনাৰ যেতিয়া হাঁহিব মন যাব, তেতিয়া আপোনাৰ লগত আন 10জনে হাঁহিব। তো কি হ'ব তেতিয়া? আপুনিও সুখী হৈ থাকিব আৰু লগতে আপোনাৰ আন 10জন সুখী হৈ থাকিব। তো মই এটা ঘৰুৱা সামগ্ৰী, যিটো এতিয়া ঠাণ্ডা দিনত সকলোৰে ঘৰে ঘৰে থাকে, তেনেকুৱা এটা বস্তুৰে আপোনাক কি কৰিছোঁ, অকণমান স্কিন কেয়াৰ কৰিব শিকাম। তো মই যেনেকৈ কৈছোঁ সেনেকৈ বনাই ধুনীয়াকৈ স্প্ৰে বটল এটাত থৈ দিব। আৰু আপুনি ৰাতি শোৱাৰ আগত মুখখন ধুই লগাব, তাৰ ওপৰত মইশ্চাৰাইজাৰ লগাব। আৰু দিনত ক'ৰবালৈ যোৱাৰ আগতে আপুনি যেতিয়া ছানস্ক্ৰীম লগাব, ছানস্ক্ৰীমৰ আগত অকণমান লগাই শুই থাকিব। আৰু দিনত যদি ক'ৰবাৰ পৰা আহি পাই মুখখন ধুৱে, স্প্ৰে কৰি অকণমান লগাই তাৰ ওপৰত নাৰিকল তেলেৰে মাছাজ কৰিবচোন, স্কিনখন দেখিব কেনেকুৱা জিলিকিব। এতিয়া মই আপোনালোকক দেখাম কেনেকৈ কৰিব লাগে, কি কৰিব লাগে। আৰু এই ছিক্ৰেট ৰেচিপিনো কি হয়, আচলতে মই কি ব্যৱহাৰ কৰোঁ ঠাণ্ডা দিন স্কিনখনত। আৰু এই ঠাণ্ডা দিনত মই কেনেকৈ বাৰু স্কিনখন মোৰ অকণমান দেখাত ব্ৰাইটনিং কৰি ৰাখিছোঁ। মোৰ স্কিনখন দেখিছেনে? মোৰ স্কিনত ইমান উজ্জ্বলতা নহ'লে ব্ৰাইট হৈ আছে। তো আহকচোন চাওঁ কেনেকৈ কৰোঁ মই। আজিকালি কমলা সকলোৱে পায়। কমলা বাকলিকেইটা 2 দিন ৰ'দত দিব। 2 দিন ৰ'দত দিয়াতকৈ বেছি নিদিব। দি পানীৰে ধুনীয়াকৈ ধুব। হাতেৰে মোহাৰি কমলা বাকলিখিনি ধুব। ধোৱাৰ পিছত গেছটো অন কৰিব। অন কৰি এটা পাত্ৰত কমলা বাকলিখিনি দিব আৰু ভৰ্তি কৰি পানী দিব। পানী অকণমান বেছিকৈ দিব, কিয় জানেনে? পানীটো শুহিব লাগিব। পানীটো শুহি কমি যাব লাগিব, সেইকাৰণে পানীৰ পৰিমাণটো বঢ়াই দিব। কিয়নো যিমানে আপোনাৰ উতলিব, সিমানে কমলাৰ পৰা আপোনাৰ এক্সট্ৰাক্ট বেছিকৈ ওলাব আৰু আপোনাৰ টোনাৰৰ পৰিমাণটো বাঢ়ি যাব। তো পানীটো বঢ়াই দিব। মই গেছটো অন কৰিছোঁ, দেখিছে? এয়া কমলা বাকলিখিনি উতলিব লৈছে। উতলাৰ লগে লগে যিমানে উতলিব, সিমানে আপোনালোকে মন কৰিব কমলাৰ পৰা অকণমান অৰেঞ্জ নাইবা হালধীয়া টাইপৰ অকণমান কালাৰ এটা ওলাব। সেই পানীখিনি যেতিয়া এনেকৈ বহুত সময় উতলি থাকিব, উতলি যেতিয়া আপোনালোকৰ পানীটো আধা হৈ যাব, আৰু যদি পাত্ৰটো সৰু হয় আৰু এবাৰ পানী দিব পাৰিব। আৰু যদি আপুনি ডাঙৰ পাত্ৰত একেবাৰতে লয়, তেতিয়াহ'লে পানীটো উতলি কমি যোৱালৈকে আপুনি ৰৈ থাকিব। মই যেনেকৈ দেখাইছোঁ তেনেকৈ কৰিব। পানীটো উতলিব দিব, ধুনীয়াকৈ উতলিব দিব। এয়া দেখিছেনে? উতলি আছে। আৰু উতলি মই ইমান ভৰ্তি কৰি পানী দিছিলোঁ, ইয়াত কমি গ'ল, আধা হৈ গ'ল। এইটো মোৰ ৰেডি হৈ গ'ল। এতিয়া মই কি কৰিম, মই গেছটো অফ কৰি দিলোঁ। গেছটো অফ কৰি দি এয়া মই ঠাণ্ডা হ'ব দিছোঁ। গৰমে নোৱাৰি। ঠাণ্ডা হোৱাৰ পিছত মই এখন চেকনিৰে ধুনীয়াকৈ গ্লাছ এটাত চেকি লৈছোঁ। গ্লাছ এটাত এইকাৰণে লৈছোঁ যাতে আপোনালোকক মই দেখাব পাৰোঁ। গ্লাছটোত চেকনিখনে চেকি লৈছোঁ। চেকি লোৱাৰ পিছত লেতেৰা যিটো অকণমান গ্ৰেভি টাইপ আছে, সেইখিনি ওপৰতে থাকি গ'ল। আৰু যিখিনি পানী টাইপৰ হয়, সেইখিনি তলত থাকি গৈছে। এয়া চাওক, মই আপোনালোকক গ্লাছটো দেখাইছোঁ। মোৰ টোনাৰখিনি ৰেডি হৈ গ'ল। এইখিনিতে মই স্কিনত লগাব পৰা হ'লোঁ। স্কিনত লগালে মোৰ স্কিনখন কি হ'ব, বহুত ধুনীয়াকৈ জিলিকিব। আপুনি টকা ভৰি টোনাৰ নিকিনিলেও হ'ব। আহকচোন চাওঁ বাকীখিনি কেনেকৈ কি কৰি। ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু আপোনালোকে নকৰাকৈ নাথাকিব, কৰিব আৰু স্কিনখনো কেয়াৰ ল'ব। আৰু আপোনালোকে এটা কথা মোক জনাব, আগতে আপোনালোকে চোৱা ভিডিঅ'বোৰ চাইছেনে? চাইছে যদি কোনোবা সুফল পাইছেনে কমেণ্ট বক্সত জনাবচোন। কিয় জানেনে? আপোনালোকৰ কমেণ্টবোৰ পালে মোৰ ভাল লাগে। আকৌ ভিডিঅ' বনাবৰ কাৰণে মোৰ উৎসাহ আহে। আৰু যদি আপোনালোকৰ কিবা স্কিন আৰু চুলিৰ সমস্যা আছে, কমেণ্ট বক্সত লিখিব। মই যিমান পাৰোঁ ঘৰুৱা পদ্ধতিৰে সমাধান কৰিবলৈ চেষ্টা কৰিম। কিয় জানেনে? ঘৰুৱা পদ্ধতিৰে যিমানে আপুনি স্কিন আৰু চুলি কেয়াৰ কৰিব, সিমানে আপোনাৰ চুলি আৰু স্কিন দীঘলীয়াকৈ সৌন্দৰ্য ধৰি ৰাখিব পাৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। কেনেকৈ কি কৰিব পাৰোঁ চাম আমি। ভিডিঅ'বোৰ স্কিনৰ প্ৰব্লেম কিবা চুলিৰ প্ৰব্লেম আছে, মই চেষ্টা কৰি যাম। মই যিমানখিনি জানো সিমানখিনি ঘৰুৱা সামগ্ৰীৰে কেনেকৈ সৌন্দৰ্য ধৰি ৰাখিব পাৰি। আপোনালোকে আগৰ ভিডিঅ'বোৰ আৰু গাখীৰ চাহ বাদ দিব, যদি চাইছে জনাব। গাখীৰ চাহে পেট নষ্ট কৰে, স্কিন নষ্ট কৰে, পাইছেনে? আৰু পিগমেণ্টেশ্যন দীঘলীয়া, কোনোবাই যদি সুফল পোৱা বুলি কয়, পিগমেণ্টেশ্যন কি জানিব কাৰণে মোৰ ভিডিঅ' চাব।
তো মই যিমানখিনি পাৰোঁ আপোনালোকৰ আপোনালোকৰ কাৰণে আগবঢ়াই আপুনিও লৈ যাম। সুখী হৈ থাকক, আপোনাৰ লগতে আন 10জনকো ঘৰুৱা সুখী হৈ সামগ্ৰীৰ কি থাকক। হয় জানে স্কিনৰ ইমানখিনি ক'লো, স্কিনখন ধন্যবাদ। ধুনীয়া হৈ থাকে। ৰিপ্লাই কৰিব তো জনাব দেই। হাঁহি থাকক, শুৱাই থাকক।